তাৰপিছত ইমান কপনিতে পুৱাৰ পৰা মৰি আছো গাটো ধুই আহি থাকিব পৰা নাই কপি জুকুৰা এতিয়াহে অলপ নামছে তেতিয়াৰ পৰা মৰণ নহয় বুলিও এতিয়াহে অলপ নামছে বহুত ঠাণ্ডাকে বুঢ়া মানুহ খোৱা কচাও নাহে নহয় গাত দেখি মৰতা ইমান ঠাণ্ডা আনে মুখে কাপোৰ উলিয়াও মাত্ৰা নাহে ঠাণ্ডা এই বাপেক ক'ত বাগিছে অলপ জুইয়ে কৰিব পাৰিলা হয় নাই নাহে জুই পাৰিব না ঘুমিয়ে আছে কিজানি পহৰে নাই কিমান ঠাণ্ডা এইহে জুকুৰা অলপ ভাল লাগছে নাও গৰম আছে Hebeli. Ôi, cái đẹp vậy sao? Gì rất xa. Ôi, gì là Ít hơn đây. Cái bà này một thả sao nó có xí đây không muốn là gì cả lúc theo xem một đợt đợt này là dù bữa mà bà bỏ hết bò. Ồ, apa ơi sa? Em lu. Muốn lo cái. Mày. Ê, pira kan lo ya so. Ta han hay ese, cái đẹp pira mày se. Ê, bà bút rồi se, apa tu se? Pira kan lo ya. 뭐야 나 보러 갈래 뭐라고 Ê, nó phạt pira gắt rồi đó một Vậy thằng. là gì 알아봐 네, cái khen một cái bọn này. 바로 캔다에 딱 그 대피 한 줄 줬어. Dạ, hay có đấy, bà hay chúc lực nó. Nagali nó ba lý, chúng ta xuất kia rồi. Dạ. 자, 속게 이렇게 놓이야. 자, Apa ra itu là khăn cái này đây cái là dạ. 에 따이로 보자니다. 따이로 너로 보는 거. 뭐냐 이게는 한다 학생이라. 바우 삐삐게 못다 디에세요. 이봐 간이 차우차야세요. Mỗi cả thứ đuôi gì. 뭐를 합쳐. 얘네 베벨리랑 그 덜어놨던 거 껍질 발에. 딱에 앞에 줄 줬어요. 장아 뭐다 피우고 있어요. 엄마 모르냐며 베벨리들. Đấy, thả lên. 아지아를 시끄시끄 넣어놔. 세이가는 있어야 Mà rồi đấy, mỗi đặt cái quầy 요즘 행복의 거로 발락세대. Ê, bà bé có quầy. Bà bé 앞에 quầy 갤레기. xe. Ê, quầy xe tham gia vào 괜찮아. là quầy cũng thì cái này ăn ăn có lắm. 먹고 쉬어야지. 자바나게 돼 그렇게 다 있는 참다부세. 어떻게든 빌라가네. Vậy ăn không ta có thật nè mày. Ôi đồ bộ. Nè 이제 주의 하세요. 나 예, 뭐 시간 다 돼. 캔을 갖다 놨어요. 삐삐게. 요 칸에 뭐야 아프스부터 내려. 에 꾸꾸따로 야떼 삭도 빠이 Nè không hay say rồi. Ăn đi đi bò gom papi. Em biu khabi rồi. 그래가 몰리가 매지 요 잡고. Biu khabi. 야 너 꾸꾸 쓰고 나싸 그래가 많이. Ê, khabi rồi rủi lúc. 에이, 이게 사람까지 어해야. Ê, thua là bé khăn lẹ. 에바 부에 다이 많이 해도 써주니까. 그게 말이 뒤에 속이게 나요 빼로 나가야 말이. Ê, còn bé khabi rồi. 오메이. 그때 보니지. 네, 팔레야 먹어도 칸칸 킬로. 에, 한 개 한 개 뒤에 라면 거라 못하고 돼. Ê, anh kia kìa. 에, 이거 빈게 이렇게. 에, 뭐해 봐. Ê, bị sốt thì. 이거 키거리. 나이로 한당 달아요. 약간 얼굴 빈대는. Mỗi đặt em một địa sủi lẽ, ông lót nên nó có tim mà nó không nó được gì cả. 진짜 막 바보 보다가 주의한다. 아마 이때 앞에까지 서울처럼 보나서 까지는세. 아래 약간 나가는 섰다라는 걸 이제 깨라라. 해나리 걸로 섰다한테. 아마
বাবুই কৈছে অ মা লাৰু বনাবি নাৰিকলৰ মই ৰহে আমাৰ এই কৈ আছে বনালে খাই বনা ফুলকে খাই থাকে লাৰু মই বোলো কৈ আছো সেই কৰিম দে তাহাঁতকে মাৰি ল'ব একেলগে বনাম দে তেতিয়া হ'লে তাইৰো একলা একলাই মৰে ক'বলৈ নকৰে নাজনে না আজিকালি আপি আৰু মায়ে কাৰ আৰু জুইকুৰাও পিকি পৰি গন্ধ কাপোৰ খানি গন্ধ দে ৰ এই ঠঙা ঢঙা গন্ধ ওলো তাতে সুধে কিয়ে বাই তোৰ গাটোৰ এতিয়া ঠঙা ঢঙা গন্ধ হৈছে সেইকাৰণে এইবাৰ আমাৰ বাপেৰে কৈছে নালগে দে জুই ধৰবা নালগে কাপোৰবিলাক ক'লা এনকে দি নহ'লে ভিতৰতে জংঘল নহ'লি বতাও দিছে আপা পিয়াত চব্জি লাগব থাকক জুই চাও কিবা সেনকা ঠঙা হৈ আছে বল হলি যাম বল ভিতৰত কি নকৰি তোহাৰ ঘৰত মই পাই দিয়া নাপাওঁ বা যা এই মাইৰ লগতে জানি জানি আমাৰ এই মাইটো দেখে দিব বল হলি যাম বল ভিতৰতে এই দুই ঠেকটো পাই দিব ভাল লাগছিল কিন্তু বাহিৰত কমি কবি আৰু পানীৰ কাপোৰ চাপৰ মৌজা লবি মই সেইকাৰণে নলগে ৰাতি গধূলি গধূলাই ভৰি চৰি ধুই আহি অলপমান ভৰিত সেই সানি ক্ৰীম চিম সানি ফাটা দিবা গেউদাবিলাক ফাটে সানি মৌজা যোৰা পিন্ধো মই আপাক পঢ়ন্তে পিন্ধো আৰু ভাত বহাব গেলে আৰু পাকঘৰত চেন্দেল দিবা নৰা না সেইকাৰণে আৰু খুলি থবাই লাগে নিপিন্ধোগে বাপেকে আৰু গালি পাৰে তোক মোজা চোজা কিয় নিপিন্ধা চেন্দেল পিন্ধি যা আমাৰ হলি মই নেও পাকঘৰত চেন্দেল ঠাণ্ডা নকৰে আৰু আমাৰ শাহুটো আছে না শাহুৱে আৰু বৰ নিয়ম কৰে নৰিলে ঠাণ্ডা মানুহৰ বেমাৰ হৈ মৰবা লাগব আৰু পাক্কাৰ ঘৰৰ বেছি ঠাণ্ডা মাটিৰ ঘৰতেও গৰম হয় পাক্কাৰ ঘৰৰ বেছি ঠাণ্ডা না আপি চাকল বাই খাম দে নহলে কালি মই পিঠা অলপ খুন্দিছিলো দে কি চাউল বৰা চাউলৰ অলপ খুনছা বৰা চাউল কেইটা কাৰণে চাওঁ বোলো মেটাল পিঠা বনাইছিলো বনাবা দি মাই জেঠি মাৰিছে দুকাপ চাহ বনোৱা আৰু আপাৰ কাৰণে গোটেইকেইটা বনোৱা নে কি সুধে এই নাচতে চানিটানি দিবি দে যা যাবা লাগব না ভাত বহাব লাগব হাততে খাংগে আজি কেনেহে নহয় জানা ইমান সোনকালে ভাত বনাও যেতিয়া বাপেক আহিব না কামৰ পৰা সেইকাৰণে যা বননি বাপেক আহিব কামৰ পৰা আৰু মাই সোনকালে কৰিবি দে যা যা তাৰপিছত কি বনাবি আজি ভাত ভাত কি তাকে কৈছো ৰ মাছে অহা নাই আজি আৰু ঠাণ্ডাত মাছ আপি কৈছে মাংস খাই মাংস আপাই আৰু বাপেকক ফোন কৰি কৈছে দেউতা ঠাণ্ডা লাগছে মাংস আৰু চব্জি লগা হৈছে না মাংস আনবি বাপেক আৰু সেই গাহৰি আনিলা আধা কিলো মইতো গাহৰি আপি গাহৰি নাখায় কিবা গাহৰি কিবা ৰঙা আছে ৰঙা খিনি লাগে আমাৰ আপাই বগা খিনি লাগে তেল খিনি মস্ত ময়ো কেতিয়াবা খাওঁ এক পিচ খালি তেল খিনি কিনো খায় মই নাখাওঁ মোৰ কাৰণে বাপেকক কণী আনছি হাঁহৰ কণী বৰ ভাল লাগে মই সেনকে নাখাওঁ কেতিয়াবা নাখাওঁ নহয় গাহৰি কেতিয়াবা বাপেকে কয় খাইছাচোন খাইছা খালি আৰু বমি বমি ঘিণ লাগে কিবা যেনে মুখে মনত পৰিলে খাবা নৰি ময়ো খাম বেলেগ নাখায় নহয় মাটিহে খায় হলেও কিবা যে দেখা পালে যে ঘিণ লাগে নাখাওঁ তাকে তেনেহলে বাপেকক আৰু উঠলি অলপ মাংসকে আনবা মই থৈ দিছিলো 10 পিচ আধা কেজি আনিলে বাপেক পুতাই ৰাখিলা ৰাতিপুৱা থৈ দিছিলো ৰাতিপুৱা নবনালো ইমান দেৰি হল উঠোঁতে 8টা বাজি পোহৰে নাছিল চোন 8টা বাজি মোৰো আজি অলপ দেৰি হৈছে 8টা বজাতে ৰাতিতে অলপমান আঞ্জা আছিল বাপেকে সেনেকে খাই গুচি গেল ঠাণ্ডাই কপি উঠিলে চাই গা বিলাক ভপকে উঠছে মই আনিয়ে মোৰে উলাই লৈছো মই লৈছিলো উলিয়াই নামি যায় পিছলা না মৰি খেল অলপ ভাত
খাই লয় লাগি অলপ পাতলা টাইপৰ হেনো একদিন ফুলবা যাম দে চিৰিয়াখানা যাবি না এই বিহুৰ বন্ধ 1 তাৰিখে যাম দে ৰঙীৰ দিনা আমাৰ আকৌ মানুহ আহে আৰু আমাৰ গাঁৱত যোৱাৰ কথা আছে সৰ্থেবাৰী যাবি সৰ্থেবাৰী বাৰে যাওঁ না ক'তে যাওঁ ক'তে গাঁৱত কৈছে আহি আপুনি কৈছে মা গাঁৱত যাম জেঠীমাৰ ঘৰকে যাওঁ না মামেকাৰ ঘৰকে যাবি যদি নাযাওঁ চিৰিয়াখানা আমাৰ আপাই কৈ আছে মা নহ'লে এটা কাম কৰিবি তইও ওলবি নহ'লে আমাৰ লগত কি কয় বিহুৰ দিনা আৰু ক'তে ফুৰবা যাবি দে মানুহ নাহিব সেয়ে হৈছে আমাৰ মানুহ চানুহ আহি থাকব না হব কব গেলে গেধেপি আৰু মোৰ তাত মানুহ আহিয়ে থাকে চাওঁ ৰচোন কি হয় সময়ত যদি নাযা ভাতি বেলাকে মানুহ দুপৰ ৰাতিপুৱাহে আহিব জলপান খাবা তাৰপিছত 2টামান বজাত আমি ওলাই যাম দে ছোৱালী 2টাক লৈ যাম চিৰিয়াখানা দেচোন আমাৰ আপিৰ চিৰিয়াখানা যাবা নিছে চালিও দেচোন আৰু নতুন কিবা বোলে জন্তু আনছে নতুন জন্তু আনছে চালি নহ'লে ক'ত যাবি চিৰিয়াখানাৰ পৰা যাই লাগে গধূলা হ'ব না এই পাৰ্কতে যাম দে শ্ৰদ্ধাঞ্জলি অলপমান জুন্না চুন্না পিছলি যাবা জুন্না ফাঁকি লাজ লাগে লাজুকা আমাৰ অলপ বেছি লাজুকা অলপ চৈতান হবা কবি আপি কি চাহখিনি হনাই চাহি যায় নাই নেকি আপি আমাৰ তাই লাহা হ'ব আজিকালিহে এখেন দুখেন কৰা হৈছে কৰবা দিবি আপি মানুহ না কৰবি কি পাকঘৰত যাবি তাতে বস্তু মই আৰু পিছত চাফা কৰি পাত্তা নাপাওঁ ক'ত চেকনা লৈ ল'ব তত চেকনিখন লৈ ল'ব তত কাপ ভাঙব থপ থপাই কাপ মাখান নোহোৱা কৰি পেলা কি নকয় চাহ যেতিয়াই বনাবা যায় তেতিয়াই কাপ মাখান ষ্টিলৰ যে কাপলে যে মুখ চুখ পুৰি মৰিমে কি উঠিলা চাহ দিবি না চাহ কিন্তু কতিত থাকাকে দিবি ভৰ্তিকে দিবি হ'লেও খাওঁতে আৰু মুখ পুৰব আমাৰ ঘৰত আছে 3টা আমাৰ 3টাৰ কাৰণে তাৰপিছত সিদিনা আৰু বাপে আমাৰ এই ডাঙৰ সিদিনা মই তাকে কবা হৈছো বাপেকক কৈ পিনে দেউতা 3টা কফি খাবা ষ্টিলৰ কাপত চাহ খাবা ইচ্ছা নাই আজিকালি কফি কাপ হৈছে কফি বাৰ্থডে গিফ্ট দিয়ে বোলে সেই আনছে 50 টাকা 3টা 150 টাকা আনছে মই চাওঁ ৰ যাচোন যা কি করছে তাই আনছা এটা এটা কিবা চান চান শুনে দি যা লয়া আমাৰ খিনি লৈ নিজা হনকা চাই ঠাণ্ডাই হ'ল কিজানি চাই আছে দে বাপ্পা পি জানছা দে মাই লগত কৰতে কাম কৰবা নাছনা বুলি অলপ চলপ খাওঁ বাৰু ক ওই জানছা মাই বাপ্পা কি হ'ব মুখতে দিয়া নাই ৰ কালাৰটো চালে নহ'ব কেনেকে চিঞৰি কিয় কয় এই কথা কৈ ৰখে নাই আমাৰ আপি বৈদ্য হৈছে আপি সেই কৰে আপা টুকুৰা তো খাজা পা আপা খেলবা নগা এতে যাব আজি মাইহে গেধি ভেবেলি মাইৰা পিছাব হৈছে খাইছা তোৰ হলেও ভাল হৈছে দে হাতৰ কাম পাতা হৈছে দেবি পিঠা ৰেডি পিঠা নৰে এখন দিবা লাগে আনছা যা কিনে বান্ধা যা সেই দি বাবুটো আমাৰটো দি তাক আতে দি হ'ব দে আপাক মোৰ আতে দি এই নাচ দে আমাৰ মনে আকৌ তই দে ঘৰৰ মানুহ আহিলে তাইও জানছে অলপ মান দুখান মানে বনাইছিলো খা আতে ব মাইয়া এই চকীখন আনি লৈ মোৰ এতে একেলগে বহিয়া বাপা দে চানা মাইয়া কালি এইখিনিতে ব খাইছা হৈছে না পিঠা বঢ়িয়া হৈছে তোমাৰ মায়ে জানে না নাচনিছ গেডেপি বলে কি কয় আপা মায়ের কথা এনে কম নাম গেডেপি জানা এই কই ডাঙৰ খনকে দেখা খা সৰি জেঠি ইংলিছ মানে আজিকালি চলিবিলাক ইংলিছত কথা ক'ব জানা হৈছে আমাৰ আপাই কয় কিবা ক'লে মা চৰি চৰি কি হয় চৰি বাৰী মাৰবা ইংলিছত বোলে কয় চৰি বোলে কৰিবলৈ মাফ কৰি দে কি কৈছে বোলে আজিকালি অসমীয়া মিডিয়ামতো ইংলিছ দিয়া হৈছে না
অপা আমাৰ মাষ্টৰে কৈয়ে থাকে দে মই খা চাহ কৰিব নোৱাৰিম মুখত পুৰব আৰু জানছা দে তোক আশীৰ্বাদ দিছো দে আৰু জানা হবি দে সৰ হৈছে দে মোৰ জোখৰে মিঠা দিছে তাই জানছে তই বনালে এনেকে মিঠা নেদা আমি মিঠা অকল খাওঁ না খাওঁ খা ফুলকে খা খালি অলপ চাহখিনি ঠাণ্ডা হৈছে চাহখিনি চেকি পিনে পিঠা চিঠা সজৈছা কঙে আগতে চাহখিনি নহজতে নাহা সেই নকৰোতে বস্তুখিনি সজাই ল'ব লাগে খা খা খাই খাওঁ পিঠা ইমান মিঠা হৈছে দে জানছা অলপ মিঠা চিঠা দিলে ভাল লাগে ঠাণ্ডা হ'ল খালি হয় না এই দেৰি পুৱা বনাবলৈ ক'লো না সেইকাৰণে মই আজিকালি বেছিভাগ বাতিতে চাহ খাওঁ বুঢ়া দিন দৰে এই বাতি আমাৰ মানে হেৰি আইতা আমাৰ শাহু মাকটো আহিলে কয় মাই গেধেপি মাই মোক বাতিত চাহ দিবি দে কি খাই সেইটো আছে আইতাটো আছে ৰ 100 বছৰ হৈ গৈছে আমাৰ বাপাই তাকে কয় মা আবুল দেখোন কিবা 100 বছৰ হৈছে মই যে নকবি শুন না বাবু কব মোক লাগব বুলি আজিকালি থাকব আমি থাকো 50 পাৰ হ'ব থাকো না কিয় আহিছে মায়ে হেৰিভাৰ আছে ঋষিক মাছ আপাক দেখি যাই কিয় লাজ লাগছে 100 বছৰ কয় দে সোনকালে খা পৰব কাপৰত থেথেলি থেথেলি হেতা মানে থেথেলি হে না কামৰা নকবি জানছে যে চাহখিনি বনাই খোৱাবা দেখা নকবা এনেকে দেখা এই কাপ ভাঙি ভাঙি কাপটো ভাঙব সোনকালে খা খাওঁতে লাহে লাহে খাই ভাল লাগছে দে চাহখিনি না জানছে আপনি দেখো পিছত হেৰি ভাল লাগছে লৈ যাম নালগে আনছা শুনিত না নালগে নকয় কিবা কৈছে কি নাই চাহখিনি খাই পেলাই ভাল লাগছে এইটো মোৰ ফেভাৰিট কাপ হয় দে হয় দে নিব তো বুলি কলে মাই ডাং খাই ৰুটি ভাল লাগছে বুলি কৈছে এনে কৈছে এটা কাপ নিব নেকি তাৰমানে এই আকৌ আছে বাপেকে আনি দিছে তাততো অলপ কিবা হালধা কালাৰ কি কয় বিয়া কালাৰ মই নহয় কাপ হে নাথাকে যে কিন্তু বগা দেখা পাইছে যে ফুল আছে যে ৰমক জমক সেইকাৰণে কৈছে ভাল লাগছে নকয় খাম তাৰ পিছত আৰু সেই কোনদিনা খুন্দি গুড়া চুড়া কালি খুন্দিম দে নহলি হ'ব না ৰাতি ভিজাই থবি দে কালি আৰু বস্তুৰ যিহে দাম হয় না নবনলেও এই বিহুৰ পিছত মানুহ আহি আৰু দমহিৰ দিনা আহি খালা পিছত আহিলে ক'ত পাব আৰু যিহে বস্তু দাম কিনাকে তিল আনবাই নৰি 100 টকা কেজি এই কিনো কথা কয় এখন বেছি আনা নাই নেকি তিল আনা নাই ৰ সেইকাৰণে কৈছো যোৱা বছৰ 100 টকা কেজি এই 150 মান হৈছে নাৰিকলৰে বনাম আমাৰ আপায়ো বেয়া পায় তিলৰ পিঠা নাৰিকলৰ আৰু বাপেকে মইয়ে ভাল পাম তিলৰ পিঠা ময়ো ভাল পাওঁ অলপমান আনি তই তিলৰ পিঠাই বনাবি মই নাৰিকল মোক তোক চালখান মান দিবি তই মোক চালখান দিবি নিয়মটো হে মিলি যদি কৰিম দে হয় না আমি দুটাচোন ল আৰু সেই কাৰণে এতিয়া বিহুটো আৰু বিহু বুলি বছৰৰ মূৰত আহে তাকে আৰু নবনলেও নহয় আৰু বিহুটো আমি যদি নবনাও পিছৰ বিলাকে কেনেকে জানব আমি যদি নকৰো তেতিয়া আহোঁ কেনেকে গম পাব আমি ৰাখবা লাগিব নিয়মটো আমাৰ পৰম্পৰাটো বুলি ৰাখবা লাগিব দে অসমীয়াৰ আমি যদি ধৰি ৰাখবা নৰো এখনি আৰু পিছাই কৰিব আমাক দেখিহে পিছত চলি তলৰ চলিবিলাকে শিকব এতৰো আপি শিকাবি তাইয়ে কৈ আছে এইবাৰ মা এইবাৰ ময়ো বনাম শিকাবি বনাবা তই কেইখনমান বনাই দিবি লাষ্টৰ এইখিনি তাইক কৈছো ভাঙব তথাপিতো অলপমান বনাব দে এইবাৰ ভাঙলা নেক্সট বাৰলৈকে শিকব না শিকবা লাগব নহলে আৰু কেনেকে হ'ব আপি 12 বছৰ হয়নে দাম বাৰ লগা হৈছে দেই শিকবি দে মাক কবি মা ময়ো বনাও মায়ে যদি নকয় কবি ভেবেলি যেতি মোক বনাবা শিকবা দিছে নহয় সেনকে কবি দে আমাৰ আপাক মই ভাত চাত বনাব শিকো কেতিয়াবা মোৰ বেমাৰ চেমাৰ হলি বাপেকে কামতে আমাৰ ইচ্ছা নকৰে কেতিয়াবা ইচ্ছা কৰে কেতিয়াবা
এতিয়া কাৰণ মন গেলি কৰে মন গেলি ময়ো বেছি জল নপৰে আৰু ঘৰত থৈ ৰাখি যায় বনাই বনাই খোৱাই লাগব শিক্ষাটো লাগব কি হ'লে তাই লাজ কৰে এতিয়াই দিম নেকি বেটাৰী এতিয়াও নহয় দে হ'ব দে ঘৰতে থাকি তই আমি যাম বৌ ভাত বহাব লাগব না গাহৰি খিনি আৰু বেয়া মেকৰি যদি খাই দিয়ে মই ফ্ৰিজত খাবি আপাই আহি একবাৰ দি থৈ যাব দে হ'ব না আকৌ বাপেৰে মাংস আনবা কৈছা মাংস নিজৰে মানুহ না তাইও জানছে নিজৰ জেঠাকে দূৰ হ'ব দে যেতিয়া সেই আমাৰ আপিটোক লৈ কিনে আনবি গাহৰিখিনি তেতিয়া ৰঙা খা হ'ব দে দিয়া দি খেদম দে যাম দে যাবি ভাত বাপে কৰিব ন চালে যা অলপ ঠাণ্ডাটো কমলা কমছে পোহৰ হেন কচছে অলপ ৰ'দৰ এই মেঘখিনি কাটছে দে হ'লে যা দে ন ভাল লাগিলে যাবিচোন তই বিহু কালি লগ পামে কালি খুন্দা আৰু বিহুতো সেই আহিবি হ'ব দে উৰি ল'ম দে অপা টুপিটো পিন্ধি লৈ টুপি চাকৈ থাকপাল পৰা হাঁচি মাৰব একেবাৰে বিহু আহিছে তাতে বল তই আগে আগে বলা পাও আগে আগে যাও আপা তই ভিতৰত থাক নাই কাপ চাপ সেই পাকঘৰত ধুই থ মই অলপ আগজাৰে দিয়া শুন দে সেই কি কয় গেধে পিছাই থাক যা আৰু দেউতাক মাতনি